পেট পিহি আহি কৈছে মা 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 বৰ ভোক লাগিছে মা কেনেকুৱা বাৰু কিমান খং উঠিব গোৱালীসকলে ৰাণীক গালি পাৰি থৈ গৈছে যে গোৱালী পাৰাত গৈ ঘৰত গাখীৰেৰে নৈ বোৱাব পাৰে গাখীৰেৰে যে নৈ বোৱাব পৰা নন্দ ৰজাৰ ঘৰৰ লৰাই গৈ গোৱালী পাৰাত গাখীৰ চুৰ কৰি গৈছে কম ডাঙৰ কথা নেকি থাপ মাৰি ধৰিলে হাতত চুচুৰাই টানি লৈ গ'ল লাগিলে ভোক লাগিছে তোমাৰ লাজ নালাগে ৰজাৰ ল'ৰা হৈ কি গোৱালী ঘৰে ঘৰে গোৱালী পাৰাত গৈ মাখন খাবলৈ তোমাৰ লাজ নালাগে ইয়াত ঘৰত কি নাই তই কেলে এনেকুৱা কৰ বাৰু তই ঘৰত ইমান বৰ আছে গাখীৰ আছে মাখন আছে চব ঘৰতে আছে আৰু তই গোৱালী পাৰাত গৈ কেলে খাৱ এই গালি পাৰা চতটো আছে তাৰপিছত কৈছে ক'তা সিহঁতৰ ঘৰলৈ মইতো যোৱাই নাই যোৱা সিহঁতে কিবা প্ৰমাণ দিব পাৰিব প্ৰমাণ লাগে এয়া চোৱা এই তাৰ মণি তোমাৰ এয়া তোমাৰ চৰণৰ নপুৰ এয়া কাণৰ কুণ্ডল এইবোৰ কি ভগৱান কৃষ্ণ যোগেশ্বৰ সমস্ত যোগৰ ঈশ্বৰ এয়া মোৰ দেখোন মণি আছে আৰু ইয়াৰ কুণ্ডল আছে আৰু ইয়াৰ চৰণৰ নপুৰ দেখোন মোৰ আছে আকৌ যশোদাৰ মোৰ ওলাই গ'লে এইবোৰ তেতিয়াহ'লে কাৰ এইবোৰে লীলা আমাৰ প্ৰভু লীলাময় এনেকুৱা লীলাময় ঈশ্বৰ কোনো ধৰ্ম কোনো সংস্কৃতিত নাই লীলাময় এইবোৰ লীলাৰ মাজতে জীৱনৰ আনন্দ সোমাই আছে এইবোৰ মানে লীলাৰ মাজতে আপোনাৰ মানৱ জীৱনৰ সৰ্বোত্তম আনন্দ সোমাই আছে এই যেতিয়া আপুনি বৃদ্ধ হ'ব চুকত বহি থাকিব চকুত এইবোৰ ভাবক এইকাৰণে কীৰ্তন কৰিছে এইকাৰণে ভাগৱত কৰিছে বোৱাৰীয়ে নামাতে ল'ৰাই নামাতে অমুক তমুক মোক নাচায় খাবলৈ নিদিয়ে এইবোৰ ভাবিবলৈ দিছে নেকি বাৰু সেই সময়ৰ কাৰণে গীতা ভাগৱত এতিয়া সেইবোৰ লীলা আপুনি হৃদয়ৰ মাজত সোমাই লওক এদিন আপুনি অকলশৰীয়া হৈ যাব সেইদিনা সেই প্ৰভুৰ অপূৰ্ব লীলাবোৰ প্ৰভুৰ সেই লীলাবোৰ স্মৰণ কৰি 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 সেইটা আমনি পাব আপুনি কোনোবাই গ'লে কোনোবা লগ নালাগে প্ৰভুক লগ লাগে কাৰোবাৰ কথা নালাগে কাহিনী নালাগে আমেৰিকা ৰাছিয়াত কি হৈছে নালাগে মোক লাগে মাত্ৰ প্ৰভুৰ লীলাৰ মাজেৰে মোৰ জীৱনৰ আনন্দ মিলাবলৈ তেতিয়া বুজিলা তোমাৰ মই তোমাৰ কেতিয়াও বেয়া ল'ৰা নহয় ভগৱান কৃষ্ণ কৈছে যশোদাৰ কেনেকুৱা আনন্দ লাগিব হয়তো মোৰ ফোন মা খেলি খেলি বৰ ভাগৰ লাগিছে অকণমান কোচত লোৱা না ভগৱান কৃষ্ণই কৈছে অনুভৱ কৰক মই মাৰোৱাৰী বেংগলী সমাজৰ মাজত যেতিয়া ভাগৱত প্ৰবচন হয় এইবোৰ ঘূৰাবলৈ কান্দে মানুহ এজনী এজনী বুঢ়ী মানুহ চিঞৰে বাবারে আমরা কেমন করিয়া অনুভব করব যে আমার এই যে কানায় কেমন করিয়া অনুভব করব আমি আমার হৃদয়টা তো বড় পাষাণ আমি অনুভব করতে পারছি না মা যশোদাক কৈছে অনন্ত কোটি ব্রহ্মাণ্ডৰ মদন মোহন প্ৰেমৰ প্ৰতিমূৰ্তি ভগৱান কৃষ্ণ কৈছে অকণমান কোচত লোৱা না যশোদাই কৈছে আহা আৰু যশোদাই বুকুত সাৱটি লৈছে ভগৱান কৃষ্ণৰ ডিঙিত সাৱটি লৈছে এবাৰ চকু মুদি আপুনি এবাৰ চকু মুদি অনুভৱ কৰক আপোনাৰ বুকুৰ মাজত যেতিয়া ভগৱান কৃষ্ণ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ প্ৰেমৰ প্ৰতিমূৰ্তি জগতৰ ঈশ্বৰ প্ৰেমানন্দ হৃদয়ানন্দ কেৱলানন্দই যেতিয়া আপোনাৰ বুকুৰ মাজত সোমাই সাৱটি ধৰিব আপুনি কেনেকুৱা সুখ পাব এবাৰ ভাবক এই সুখ সহ্য ব্ৰহ্মাণ্ডত নোহোৱা সুখ কিন্তু আপুনি মই কিয় নাপাওঁ বাৰু আপুনি মই সেই সুখ কিয় নাপাওঁ এইকাৰণে নাপাওঁ ভিতৰৰ পৰা ক'লে ৰাণীয়াই গাখীৰ উতলি পৰিলে যশোদাই লগে লগে পাছত নামাচোন
নামাচোন নানামো নামাচোন নানামো নামা বুলি কৈছে নহয় নানামো ঠেকেচা মাৰি দিলে 1 লিটাৰ গাখীৰৰ কাৰণে কৃষ্ণক ঠেকেচা মাৰি দিলে কৃষ্ণ ডাঙৰ নে 1 লিটাৰ গাখীৰ ডাঙৰ কৃষ্ণ ডাঙৰ নে 1 লিটাৰ গাখীৰ ডাঙৰ নৈ বোৱাব পৰা গাখীৰ আছে আৰু অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যি প্ৰেমৰ প্ৰতিমূৰ্তি যি হৃদয়ানন্দ পৰমানন্দ কৃষ্ণ আপোনাৰ বুকুৰ মাজেৰে ঋষিমুনি ধ্যানত নাপায় যোগীয়ে জগত নাপায় তপস্যা কৰি কৰি জনম জনম পাৰ কৰিলে জাক নাপায় আৰু আপোনাৰ বুকুৰ মাজত পোৱা সেই কৃষ্ণক 1 লিটাৰ গাখীৰ নহয় লাল চাহৰ বাতিটোৰ কাৰণে কৰি মাৰি অৰ্থাৎ এই ভাগৱতৰ পৰম আনন্দ পৰম প্ৰেম পৰম তত্ত্ব চলি থাকোঁতে যদি লাল চাহ এটা আহে আপোনাৰ খবৰ দিয়া দিয়া চাহ অকণমান দিয়া ভাগৱত বাদ দিলে আৰু সেইটো ঠেকেচা মাৰি দিয়া হ'ল নে নহয় এতিয়া যদি কয় বোলে জলযোগ হৈছে তাতে ঠেকেচা মাৰিব ক'ত দৌৰ মাৰিব গৰম প্ৰসাদ খাবলৈ এই কথাটোকে আপোনাক মোক বুজাইছে আপোনাৰ মোৰ যাৰ মন বিষয়ত আছে সেই মনে কৃষ্ণক কেতিয়াও আনন্দ ল'ব নোৱাৰে কৃষ্ণক সাৱতি ল'ব নোৱাৰে কৃষ্ণক ৰাখিব নোৱাৰে যাৰ মন বিষয়ত আছে সি কৃষ্ণক কেনেকৈ ৰাখিব মা যশোদাৰ নিচিনা তপস্যা কৰি কৰি পুত্ৰৰ সেৱা কৃষ্ণৰ সেৱা পোৱা কৃষ্ণক পৰিচৰ্যা পোৱা কৃষ্ণক খোৱা কৃষ্ণক পিন্ধোৱা ইমান ওপৰৰ দায়িত্ব পোৱাৰ পাছত 1 লিটাৰ গাখীৰৰ কাৰণে ঠেকেচা মাৰি দিলে আৰু আপোনালোকে আজি আমি বৰ সংসাৰী মানুহে দেহৰ অকণমান দুখৰ কাৰণে দেহৰ অকণমান কষ্ট কৰিবৰ কাৰণে আমি প্ৰস্তুত ইয়ালৈ অহাৰ পাছতো চেৰেং মনত কৰি থাকে সেইকাৰণে ইয়াত ৰস নাপাওঁ ইয়াৰ কথাবোৰ হৃদয়ংগম কৰিব সেইকাৰণে কৈছে বিষয়ত যাৰ আসক্ত যাৰ মন প্ৰাণ বিষয়ৰ মাজত আছে সেইজনে কৃষ্ণক 1 খন্তেকলৈও হৃদয়ত নাপায় সুখ পাব নোৱাৰে কিন্তু ভাগৱত আহিলে মনটো বেলেগলে থাকে আমি ঘৰৰ পৰা 7 দিন হ'ল অহা নাই ঘৰ ধুনীয়া হৈ থাকিব আমি থকাতকৈও ধুনীয়া হৈ থাকিব ভুল এৰি চাক প্ৰভুত সমৰ্পণ কৰি দিওঁ অৰ্থাৎ সমৰ্পণ কৰি আমি প্ৰমাণ কৰক আমি প্ৰমাণ কৰিছোঁ আমিও প্ৰমাণ কৰোঁ আমাৰ 3জনী ছোৱালীৰ পাছত এটা ল'ৰা সিও কেতিয়াবা এইটোৱেই তাৰ মনত এটা কেতিয়াবা অভিযোগ হয়